ইছান ফিনাকানলৈ আৰু এটা নতুন ভিডিঅ'লৈকে স্বাগতম। আজি আমি এনালাইচিছ কৰিম অহাকালি 31 অক্টোবৰৰ কাৰণে নিফটি আৰু বেংক নিফটিৰ। অহাকালি আমাৰ ভিডিঅ' নাহিব কাৰণ অহাকালি দিৱালী উপলক্ষে আমি অফিচ বন্ধ ৰাখিম। গতিকে অহাকালিৰ ভিডিঅ' আমি আজিয়ে আপলোড কৰি দিছোঁ। নিফটি আজি যিটো মুভমেণ্ট দিব লগা আছিল বহুতে ৰেঞ্জ বাউণ্ড মুভমেণ্ট দিছে আৰু বিশেষকৈ ইয়াৰ মেইন কালপিট হৈছে বেংক নিফটি। যোৱাকালি এটা কথা জনাইছিলোঁ, বেংক নিফটিয়ে এটা আনএক্সপেক্টেড মুভ দিছিল। 2% মুভমেণ্ট হ'ব লগা নাছিলে যোৱাকালি বেংক নিফটিত। গতিকে এই যিটো মুভমেণ্ট দিছিল, এক্সেচিভ যিখিনি মুভমেণ্ট আছিল, সেই গোটেই মুভমেণ্টখিনি আজি ৱাইপ আউট কৰি দিছে। মুভমেণ্ট মানে যিটো গেইন আছিল গোটেইখিনি ৱাইপ আউট কৰি দিছে আৰু এতিয়া যিটো নৰ্মেল এটা হ'ব লাগে, যিটো ৰেঞ্জত থাকিব লাগে, এইটোতে আছে। ইয়াৰ পিছত মই 12:30 ভিডিঅ' ৰেকৰ্ড কৰিছোঁ। গতিকে ইয়াৰ পিছত যিটো মুভমেণ্ট হ'ব লাগে সেইটো অলপমান ওপৰলৈকে যাব পাৰে কাৰণ যিহেতু এক্সপায়াৰী আছে। কিন্তু নিফটিয়ে কিন্তু এতিয়া ছাপৰ্ট দি আছে মাৰ্কেটখন, মানে ইমান এটা তলত যোৱা নাই। আৰু যিটো এটা কেণ্ডেল এডাল বনাইছে, এই কেণ্ডেলডালে ছাজেষ্ট কৰে যে অহাকালি এটা ডাঙৰ মুভমেণ্ট দিব পাৰে। অহাকালিৰ কাৰণে আমি এটা ডাঙৰ মুভমেণ্ট এক্সপেক্টেশ্যন এটা ৰাখি থৈছোঁ নিফটিত। বোধহয় গেপ আপ নুখুলিলেও এটা মাইল্ড খুলি পেলাই বোধহয় পিছলৈকে শ্বৰ্ট কাভাৰি হৈ পেলাই এৰাউণ্ড 24,700লৈকে এটা দিব পাৰে। আৰু আজিও এতিয়ালৈকে যিমানখিনি চলি আছে মাৰ্কেটত তেনেকুৱা এটা উইকনেছ নাই। গতিকে ছেকেণ্ড হাফত বোধহয় এবাৰ যোৱাকালি যিটো হাই আছে সেইটো টাচ কৰিব পাৰে। কিন্তু অহাকালি এটা ডাঙৰ দিন আৰু অহাকালি মুভমেণ্ট আহিব পাৰে। মুহূৰ্ত ট্ৰেডিঙৰ কাৰণে আমি এটা নতুন ছেক্টৰ এনালাইচিছৰ ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। গতিকে এইটো চাই থাকিব। কিন্তু তাৰ আগে আমি এটা কাম কৰিম যে দুটামান ষ্টকৰ কথা বহুতে সুধি আছিল। টাটা মটৰ্ছৰ কাৰণেও ডিছকাশ্যন কৰিম আৰু অটো ছেক্টৰৰ কাৰণেও আমি এটা ডিছকাশ্যন দিম। এতিয়া যদি অহাকালি মুভমেণ্ট যদি চাব যায় তেনেহ'লে অহাকালি এটা ষ্ট্ৰং এটা মুভমেণ্টাম মোৰ লাগি আছে। আৰু নহ'লে কি হ'ব, মুহূৰ্ত ডেৰ দিনত এটা মুহূৰ্তে চবে জানে 1 নৱেম্বৰত হ'ব গধূলি 6টা বজাৰ পৰা 7টা বজালৈকে। 6:15 ষ্টাৰ্ট হয় জেনেৰেলি। 6:15 পৰা 7টা বজালৈকে হ'ব, সেই 45 মিনিট। তাৰপিছত পোষ্ট মাৰ্কেট যিবোৰ হ'ব সেইটো হৈছে 7:10 পৰা 7:25লৈকে হয়। তেনেকুৱা এটা টাইম দিয়া আছে। মই ইমান চোৱা নাই, বাট তেনেকুৱা 6:30 মানৰ পৰা জেনেৰেলি এক্টিভ ট্ৰেডিং হয়। ট্ৰেডিং নহয় সেইদিনা, মেইনলি কি হয়, যিটো ছেটেলমেণ্ট নহয় সেইদিনা, জাষ্ট বাই কৰিব পাৰে, চেল কৰিব নোৱাৰে। কিন্তু যাৰ T+2 আজিকালি T+0 যিহেতু কৰিছে, নাজানো এতিয়া কেনেকৈ হ'ব বস্তুটো, কাৰণ T+0 হৈ গ'লে ছেইম ডে এক্সিট মাৰিব দিব লাগে। এতিয়া কিন্তু এটা কথা, মুহূৰ্তৰ দিনা আপোনালোকে ট্ৰেডিং নকৰিব, কাৰণ প্ৰায় প্ৰত্যেকবাৰে ওপৰত খুলি পেলাই গোটেই সময়ছোৱা টাইম ভেলুৰ যিটো এটা প্ৰিমিয়াম থাকে সেইটো নোহোৱা হৈ যায়। গতিকে অপশ্যনত বিশেষকৈ ট্ৰেড নকৰিম। আৰু এটা নতুন কথা মই জনাওঁ, যিহেতু 20 নৱেম্বৰৰ পৰা মাৰ্কেটত এক্সপায়াৰী নোহোৱা হৈ যাব, কেৱল নিফটি আৰু চেনচেক্সৰ এক্সপায়াৰী থাকিব। গতিকে এই যিটো অপশ্যন ট্ৰেডিং যিটো আছিল সেইটো এতিয়া লাহে লাহে নোহোৱা হৈ যাব। আৰু নিফটিত অপশ্যন ট্ৰেডিং থাকিব যদিও মোমেণ্টাম তেনেকুৱা নাপাব, কাৰণ যিহেতু এটাই ইণ্ডেক্স হৈ যায়। গতিকে কি হয়, ৰাইটাৰে অলপমান বেছি সুবিধা লয়, কাৰণ মাৰ্কেট মেনিপুলেশ্যন কৰিবৰ কাৰণে ফাণ্ড বেছি লাগে। আৰু যিহেতু এক্সপায়াৰী যদি এভৰিডে এক্সপায়াৰী হয় তেনেহ'লে পজিশ্যন মেনেজ কৰোঁতে দিগদাৰ হয়। যিহেতু এতিয়া এদিনে এক্সপায়াৰী হ'ব সপ্তাহত, গতিকে গোটেইখিনি ফাণ্ড সেই এটা এক্সপায়াৰীত মেনেজ কৰোঁতে সুবিধা হৈ যায়। গতিকে অপাৰেটৰ আপাৰ হেণ্ড থাকিব এতিয়া। গতিকে আপোনালোকে নতুন মই জনাম কেনেকৈ একচুৱেলি অপশ্যন নকৰাকৈও কেনেকৈ দিনত প্ৰফিট কমাব পাৰি, এইটো কিছুমান ভিডিঅ' আনিম। বহুতে সোধে অপশ্যন চেল আপুনি কৰে নেকি? মই অপশ্যন চেল নকৰোঁ। মই হৈছোঁ ট্ৰেডিশ্যনেল, মানে সেই আগৰ যুগৰ পৰা যেনেকুৱা ট্ৰেডিং চলি আছে, ষ্টক পিক কৰি পেলাই ষ্টকটো ইণ্টাৰডে নহয় গোটেই চিৰিজটো লৈ যোৱা, তেনেকুৱা ট্ৰেডিং হয় মোৰ। এই জবিঙৰ কাম মই নকৰোঁ। অপশ্যন একচুৱেলি ট্ৰেডিং ইনষ্ট্ৰুমেণ্টে নহয়, আজিকালি ফেঞ্চি এটা ওলাইছে ট্ৰেডিঙৰ। গতিকে এইবোৰ কথা কৈ পেলাই লাভ নাই। গোটেইটো যদি মই জনাওঁ কথাটো, তেনেহ'লে বহুতে মানে অলপমান এইটো কমপ্লিকেটেড বস্তু হয়, কি চলি আছে আজিকালি। অপশ্যন যিটো আপোনালোকে এইবোৰত দেখা পায়, অপশ্যন ট্ৰেড কৰি পেলাই ইমান প্ৰফিট হৈছে, এইবোৰ হৈছে এটা সপোন দেখুওৱা এটা বিজনেছ চলি আছে। জেনেৰেলি অপশ্যন ইনষ্ট্ৰুমেণ্টে নহয় ট্ৰেডিং কৰা। জেনেৰেলি অপশ্যন ৰাইটিঙো জেনেৰেলি কি হয়, এইটো জাষ্ট এটা হেডজিঙৰ কাৰণে ইউজ কৰে। তথাপি কিছুমানে অপশ্যন চেল কৰি পেলাই ট্ৰেড কৰে। কিন্তু
সেইটো বস্তুটো অলপমান ৰিস্ক আছে। তাতকৈ আপোনালোকে যদি ইউটিলাইজ কৰে বেলেগ কামত তেনেহ'লে আপোনালোকে বেছি ৰিটাৰ্ণ পাই যাব। এতিয়া নেক্সট কথাটো হ'ল আমি নিফটিৰ কথা। গতিকে নিফটি যিটো মুভমেণ্ট মোৰ এনেকুৱা লাগে অহাকালি ডাঙৰ কেণ্ডেল বনাব লাগে, কাৰণ লাষ্ট এক্সপায়াৰী হয়। গতিকে অহাকালি ডাঙৰ কেণ্ডেল বনাব লাগে, বনাই পেলাই যিটো মুহূৰ্তৰ ট্ৰেড হয়, মুহূৰ্তৰ ট্ৰেডত আৰু এটা কেণ্ডেল বনাব, ওপৰত খুলি পেলাই এটা ডজি এটা বনাই দিব লাগে। ডজি চবে জানে, বেছিভাগে জান পাওঁ, টেকনিকেল যোনে ফ'ল' কৰি আছে। ওপৰত খুলি পেলাই ডজি বনাই পেলাই মাৰ্কেটখন সেই 1 ঘণ্টাত ছেটেল কৰি দি দিব। অহাকালি চবতছে ইম্পৰ্টেণ্ট দিন, অহাকালি লাগি আছে এনেকুৱা যে এটা ডাঙৰ এটা কেণ্ডেল বনাব আৰু মহল বনাব, মানে মুহূৰ্তৰ ট্ৰেডিঙৰ কাৰণে মহল বনাব। চ' সেইটো এটা, আৰু অলৰেডি মাৰ্কেটত শ্বৰ্ট আছে, গতিকে অলৰেডি মুভমেণ্ট দিয়া ষ্টাৰ্ট হৈছেই মাৰ্কেটত। গতিকে অহাকালি বোধহয় এটা ডাঙৰ কেণ্ডেল এডাল বনাব লাগে। বেংক নিফটি যিটো এক্সেচিভ হ'ল, গোটেইখিনি গুচি গ'ল। মিড কেপত অলৰেডি মুভমেণ্ট ষ্টাৰ্ট হৈছে। মিড কেপত যেনেকুৱা কেণ্ডেল বনাইছে ষ্ট্ৰং আছে মিড কেপ। অহাকালি আপোনালোকে ৰেডি থাকক ডাঙৰ মুভমেণ্টৰ কাৰণে। ৰাতিপুৱাৰ পৰাই মাৰ্কেটে টানা ষ্টাৰ্ট কৰিব। টানা মানে খুলি পেলাই একেবাৰে ওপৰত নহয়, গোটেই পাৰ আৱাৰলি যদি কেণ্ডেলডাল চাব যায়, অহাকালি কথা কৈ আছোঁ মই, কেনেকুৱা কেণ্ডেল বনাব পাৰে এইটো খুলি পেলাই, এইটো খুলি পেলাই এনেকৈ অলপকৈ পাৰ আৱাৰলি আপাৰ মানে হাই এটা ব্ৰেক কৰি গৈ থাকিব, তেনেকুৱা এটা কেণ্ডেল বনাব পাৰে। চ' ৰেডি থাকক অহাকালি। বোধহয় দিৱালীৰ যিমানখিনি দিৱালা হৈ আছিল এই গোটেই মাহটোত, দিৱালাপন গুচি যাব যেন লাগে, তেনেকুৱা মুভমেণ্টে দিব যেন লাগি আছে। বাকীটো মাৰ্কেটত চবৰে লছে চলি আছে, যিমানখিনি পাইছোঁ চবৰে MTF হওক কিবা নহয়। গতিকে মুহূৰ্তৰ ট্ৰেডিঙৰ আগত অলপমান চেণ্টিমেণ্ট বনাব। আৰু অলৰেডি এইবাৰ বোনাছো দিয়া নাই চৰকাৰৰ ফালৰ পৰা, গতিকে কিবা এটা আহিব লাগে মাৰ্কেটত, নতুন নিউজ। চাওঁ এতিয়া কি হয়। আৰু নেক্সট বহুতে এটা ষ্টকৰ নাম লৈ আছিল, টাটা মটৰ্ছ। মই এতিয়া টাটা মটৰ্ছৰ এইটো মই ট্ৰেডিং ভিউত চাব লাগে। এতিয়া মোক ফাণ্ডামেণ্টেলি মই যদি জনাওঁ, কাৰণ মই একচুৱেলি আগষ্ট মাহৰ পৰা জনাই আছিলোঁ যে আমাৰ যিটো গ্ৰুপত আছে, সেই গ্ৰুপত কথাটো জনাই আছিলোঁ যে অটো চেলছৰ নাম্বাৰ কমিছে। আগষ্ট মাহত জনাইছিলোঁ, মানে চেলছ টিমে মোক অলৰেডি জনাইছিল যে ফুটফল কমি গৈছে। আগতে অনলাইন দি পেলাই আপোনাৰ এনকুৱাৰী আহিছিল, এতিয়া অনলাইনটো বাদে দিয়া, এইফালে অফলাইনতো ফুটফল নাহে। গতিকে ইমানেই ইনভেণ্টৰী বিল্ড আপ হৈ গৈছিল। গতিকে এই 3 মাহত একদম মান্দি বুলিয়ে ক'ব লাগে অটো ছেক্টৰ। গতিকে সেইকাৰণে অলৰেডি এই যিমান গেম চলি আছিল অটো ছেক্টৰ, সেইটো গোটেইখিনি এতিয়া প্ৰাইচিং হ'ব ধৰিছে। 8% GDP, কিন্তু অটো চেলছ নিগেটিভত। গতিকে অলপমান হুঁচিয়াৰ থাকক। কিন্তু এটা কথা, মই যোৱাকালিৰ এটা কথা কৈ দিওঁ। যোৱাকালি যিটো মই ধনতেৰাছৰ যিটো দেখা পালোঁ, আমাৰ ইয়াতে মানুহে 4-5 লাখ টকাৰো নেকলেছ বা এইবোৰ গ'ল্ড কিনিছে। তো হঠাতে কেনেকৈ এটা বাইং পাৱাৰ আহি গ'ল নাজানো। বোধহয় এই বাইং পাৱাৰটো পজিটিভ হ'ব লাগে, আৰু মাৰ্কেটে বোধহয় এইটো চাব। এইবোৰ হৈছে গ্ৰাউণ্ড ৰিপৰ্ট। যদি ইমানখিনি বাইং পাৱাৰ আছে, তেনেহ'লে বোধহয় দিৱালীৰ পিছত চেলছ আকৌ ৰিভাইভ হ'ব লাগে। এনে ষ্টকবোৰ বহুত হাইলি অভাৰ ভেলু হৈ আছে, কিন্তু এইটো এটা কাৰেকশ্যন হৈছে, গতিকে এটা বাইং আহিব লাগে। আৰু এটা মেইন কথা, নৱেম্বৰ 6-7 তাৰিখ মানে আপোনাৰ এইটো আছে, কি কয়, অটো চেলছ ফিগাৰ আহিব। চ' তেতিয়াহে একচুৱেল আইডিয়াটো গম পোৱা যাব। এই ধনতেৰাছত কিমান গাড়ী বিক্ৰী গ'ল, কিমান ইনভেণ্টৰী খতম হ'ল, এইবোৰ যেতিয়া ৰিপৰ্ট ওলাব, তাৰ পিছতহে এই ছেক্টৰটো গ্ৰ' হ'ব। চ' এইখিনিয়ে ইমান সৰুকৈ ভিডিঅ'টো বনাইছোঁ, কাৰণ মাৰ্কেটত যদি চাব যাওঁ, মাৰ্কেটৰ পিকচাৰ এটা বেলেগ, আৰু বাকী যিটো গ্ৰাউণ্ড ৰিপৰ্টৰ পিকচাৰ বেলেগ হৈ আছে। চ' ইনভেষ্টমেণ্ট, এটা কথা মই আপোনালোকক জনাই দিওঁ, বহুতে জনাব যে ধনতেৰাছত আপোনালোকে ইনভেষ্টমেণ্ট কৰিব লাগে বুলি। বুল মাৰ্কেটত কেতিয়াও পৰ্টফলিঅ' নবনায়,
পৰ্টফলিঅ' বনাব লাগে বিয়াৰ মাৰ্কেটত। বুল মাৰ্কেট ইজ অনলি গুড ফৰ ছুইং ট্ৰেডিং। ছুইং ট্ৰেডিং কৰক, পইচা বনিব বুল মাৰ্কেটত, কিন্তু বুল মাৰ্কেটত পৰ্টফলিঅ' বনাব নাযাব। পৰ্টফলিঅ' বনালে বহুত দিগদাৰ হৈ যায়। এইটো মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ। বাকী আপোনালোকৰ নিজৰ ডিচিশ্যন ল'ব। এইখিনিয়ে, থেংক ইউ। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু অলপমান মটিভেট কৰিলে ভাল লাগে। থেংক ইউ।